নমস্কাৰ। আমি সকলোৱে গৰুক পূজা কৰোঁ, যিয়ে আমাক ইমান উপকাৰ কৰে, যাৰ গাখীৰ আমি খাওঁ। সেই গৰুৰ বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা নকৰোঁ। আজি ভাৰতত কিমান প্ৰজাতিৰ গৰু আছে তাৰ বিষয়ে জানো আহক। ভগৱান শ্ৰীকৃষ্ণৰ সময়ত ভাৰতত ৩,৬০০ ধৰণৰ গৰুৰ প্ৰজাতিৰ বংশ আছিল। কিন্তু এতিয়া ৩৯ প্ৰজাতিৰহে অধ্যয়ন কৰা হৈছে। কিন্তু ভাৰতত এতিয়াও প্ৰায় ৭০ প্ৰজাতিৰ গৰু আছে, যাক অধ্যয়ন কৰিবলৈ বাকী আছে। গৰুৰ সংখ্যা যিমানেই কমি আছে, মানুহৰ অসুবিধাও সিমানে বাঢ়ি গৈছে। এই তথ্যবোৰ সংগ্ৰহৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। ভিডিঅ'টোত কিছুমান ফটোৰ লগতে গৰুৰ নাম দেখুওৱা হৈছে। সেইবোৰ হিন্দীত আছে, আপোনালোকে চাই ল'ব। গিৰ, চাহিবাল, থাৰপাৰকাৰ, ৰাঠি, কাংক্ৰেছ, নিমাৰী, অমিত মহল, পাংগানুৰ, অংগল, শিলাৰ, হাৰিয়ানী, ডাংগী, দেৱনী, মাবি, কাংগায়াম, হালকিকাৰ, নাগৌৰী, গংগাতেৰী, উম্বলচেৰী, মেবাতি, পোনবাৰ, কৃষ্ণাহাল্লি, গাবলাও, লাংকাকধাৰী, কেংকেথা, কোকন কপিলা, কাংগায়াম, বাৰগুৰ, লাল সিন্ধি, চিৰি, কেৰিঘাৰ, উম্বলচেৰী। ইমানখিনি গৰুৰ নামৰ লগতে তাৰ ফটো সংগ্ৰহ কৰিব পাৰিলোঁ। কওঁতে কিছুমান হিন্দী ৱৰ্ড মোৰ ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। এই গৰুবোৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে। পিছৰ ভিডিঅ'ত মই ছবিসহ নাম আনিব চেষ্টা কৰিম। তাৰ বাবে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।